আৰু লগতে ইয়া চক ভিডিঅ' বনাইছোঁ কাৰণে মিছিকে এটা হাঁহি মাৰি দিছে হে দোস্ত ৱেলকাম বেক টু মাই ছেকেণ্ড চেনেল এনকে নাছিৰ প্ৰথমতে গণৰাজ্য দিৱসৰ আন্তৰিক শুভেচ্ছা জনালোঁ আজি মই উপস্থিত আছোঁ খাৰুপেটীয়া হায়াৰ ছেকেণ্ডাৰীত আজি মই দেখুৱাই দিম গণৰাজ্য দিৱস পালন কৰা হৈ আছে তাৰে কিছুমান দৃশ্য আপোনালোকক মই দেখুৱাই দি আছোঁ চ' আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ ভিডিঅ' হ'লে চাই থাকক লাহে লাহেকৈ ভিতৰৰ পৰা সোমাই গৈ আছোঁ সেয়া দেখিবলৈ পাইছে এইফালে পতাকা উত্তোলনৰ কামবোৰ চলি আছে ইফালে আমাৰ পতাকা উত্তোলনৰ কামবোৰ চলি আছে দেখিবলৈ পাইছে ইয়াত প্ৰায় কামখিনি শেষ হ'বই মানে পতাকা উত্তোলন কৰা হ'ব দেখিবলৈ ছাৰসকলে মানে পতাকা মানে ভাজ কৰি আছে ভাজ কৰাৰ পিছতে মানে কামখিনি আৰম্ভ কৰা হ'ব চ' আপোনালোকে ভিডিঅ'টো স্কিপ নকৰা ভিডিঅ'টো হেৰি চাই থাকক সেই দোস্ত এতিয়া মই লাহে লাহেকৈ ফিল্ডৰ ফালে গৈ আছোঁ আৰু ফিল্ডৰ দৃশ্যবিলাক মই আপোনালোকক দেখুৱাই দি আছোঁ এই দেখিবলৈ পাইছেনে কিমান সুন্দৰকৈ থিয় হৈ আছে ষ্টুডেণ্টবিলাক চ' আৰু এটা কথা মোৰ বৰকৈ মনত পৰিছে যে 1950 চনৰ আজিৰ দিনটোতেই আমাৰ ভাৰতবৰ্ষৰ সংবিধানখন কাৰ্যকৰী কৰা হৈছিল সেই দোস্ত ইতিমধ্যে আমাৰ পতাকা উত্তোলনৰ কামবোৰ শেষ হ'ল এয়া দেখিবলৈ পাইছে আৰু লগতে ৰাষ্ট্ৰীয় সংগীত গোৱা শেষ হ'ল আৰু সিফালে চাওক কিমান ধুনীয়াকৈ সুন্দৰকৈ ষ্টুডেণ্টসকলে থিয় হৈ আছে আৰু লগতে ইয়া চক ভিডিঅ' বনাইছোঁ কাৰণে মিছিকে এটা হাঁহি মাৰি দিছে এতিয়া আমাৰ ছাৰসকলে ভাষণ দি আছে ভাষণটো শুনি লওক সংবিধান সভা সভাপতি আছিল ৰাজেন্দ্ৰ প্ৰসাদ যিজন ব্যক্তি আমাৰ ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি আছিল তেওঁ এই স্বাক্ষৰ কৰে স্বাক্ষৰ কৰাৰ পিছত গৃহীত হয় কিন্তু কাৰ্যকৰী নহ'ল সেই কাৰ্যকৰী হৈছিল 1950 চনত আজি 26 জানুৱাৰী দিনাখন সেই 26 জানুৱাৰীখন দিনাখন আমি গণৰাজ্য দিৱস হিচাপে পালন কৰোঁ মনত থাকিলে আৰু এটা কথা গণৰাজ্য আমাৰ ভাৰতবৰ্ষৰ গণৰাজ্য আমাৰ দেশৰ যিজন মুৰব্বী তেওঁকো জনতাই প্ৰথম আৰু পূৰ্বভাৱে নিৰ্বাচন কৰে সেই গণৰাজ্য গতিকে আৰু বিশেষ মই ক'বলৈ নাযাওঁ ইয়াৰ পিছত আমাৰ অধ্যক্ষ মহোদয় চমুকৈ ইয়াৰ খবৰ কৰিব লগতে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি গণতন্ত্ৰ দিৱস উদযাপন কৰিলোঁ এই গণতন্ত্ৰ দিৱসৰ তাৎপৰ্য আমাৰ বিজ্ঞানীসকলে তোমালোকৰ আগত ৰাখিলে আৰু আমি
যেহেতু স্বাধীন দেশৰ নাগৰিক সেইকাৰণে পতাকাখন আমি ওপৰতে তাক তুলি দিলোঁ আৰু আজিৰ পৰা আমি গণতন্ত্ৰ আমাৰ মানুহৰ বাবে স্বাধীন দেশ এখন আমি পৰিচালনা কৰিবলৈ ওলালোঁ সংবিধান মতে আৰু সেইকাৰণে আমি ওপৰতে তাক তুলি দিয়া হ'ল পতাকাখন আৰু 15 আগষ্টত কি কৰা হয় তলৰ পৰা ওপৰলৈকে আমি লৈ যাওঁ এনেধৰণে আমি স্বাধীনতা দিৱস পালন কৰোঁ ইয়াৰ লগতে মই আৰু ক'ব খুজিছোঁ আমি স্বাধীন হ'লোঁ বুলিয়ে যিটো উচ্ছৃংখল মানসিকতা সেইটো আমি ত্যাগ কৰিব লাগিব আজি পতনৰ তলতে আমি দেখিলোঁ আধা সংখ্যক আছে আৰু আধা সংখ্যক বিশৃংখল অৰ্থাৎ আমাৰ মানসিকতাও কি হ'ব লাগিব স্বাধীন হ'লোঁ বুলিয়ে আমি তেনেধৰণৰ মানসিকতাৰ পৰা আঁতৰি থাকিব লাগিব আমি আমাৰ যিখিনি কৰ্ম সেইখিনি আমি নিয়মিত কৰিব হে দোস্তো আজিৰ ভিডিঅ'টো চাই যদি ভাল লাগে এটাকে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈ আহিছোঁ বাই বাই